সো ওয়েলকাম দিগম্বৰ বৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বৰ্তমান গায়ক আছে 3 নম্বৰ দিনত আজি গায়ক আছে। কোন গায়ক আছে কৈ আছোঁ আজি কোন গায়ক মানে কোন গায়ক আছে আজি আছে বিকি কলিতা দা আছে। একদম আপোনালোক সকলোৱে জানে জনপ্ৰিয় কণ্ঠশিল্পী বিকি কলিতা দা। বলক দোস্ত ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম বিকি কলিতা দা আহি পাইছে, আমাৰ এতিয়া দেউলত আহি পাইছে, এতিয়া গীত পৰিৱেশন কৰিব। একদম বলক ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম শেষক গেলি চাই মজা লাগিব আজি, মজা একদম চাই থাকক, একদম শেষক গেলি চাব, একদম মাজতে কাটি নিদিব ভিডিঅ'টো, একদম শেষক গেলি চাই থাকক বলক। তো দোস্ত ইমান মানুহ হৈছে, কিবা এটা ভাল লাগিছে আজি, বহুত ভাল লাগিছে আজি। বিকিদাৰ গীত শুনি পেলাই কিমান ভাল পাইছে মানুহে, বহুত ভাল লাগিছে। তো ভিডিঅ'টো কেনে পালে, যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অহাকালি আজি তাৰমানে হোলী আমাৰ ইয়াতে, অহাকালি ভিডিঅ' দিম আৰু মোৰ চকুটো ফুলি গৈছে, ৰাতি ক'ত ভিডিঅ' এডিট কৰে। এক ঘণ্টামান ঘুমাই পেলাই উঠি পেলাই আৰু এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিব লাগিব, ভিডিঅ'টো বনাব লাগিব এতিয়া। আৰু হোলী আছে আমাৰ আজি ইয়াতে হোলী তাৰমানে দিয়ক।